সকলোতে আপোনাৰে আলোচনা আমাৰ দিনটোক লৈ বহুত আলোচনা চলি আছে জানো ইনফ্যাক্ট বহুতে মোক কৈছে যে ইমান এটা নতুন কোম্পানীৰ লগত কিয় টাই আপ কৰিছে মাৰ্কেটত বহুতো পুৰণা ফাৰ্মছ আছে কিন্তু মই নতুন পুৰণা চাই কাম নকৰোঁ যোগ্যতা চাই কৰোঁ আপোনাৰ ওপৰত মোৰ বিশ্বাস আছে মই সেই বিশ্বাস ৰাখিবলৈ চেষ্টা কৰিম নহয় ৰাখিবই লাগিব বহুতো পুৰণা ফাৰ্মছক কেঞ্চেল কৰি মই আপোনাক লৈছোঁ আমাৰ এই প্ৰজেক্টটো ভাল হ'ব লাগিব কামখিনি যদি ভবামতেই হয় তেনেহ'লে বহুতো নতুন প্ৰজেক্টছ আমাৰ হাতলৈ আহিব আৰু অনুভূতি কৰা অন্যায়খিনিৰো প্ৰায়চিত্ত কৰাৰ মই সুযোগ পাম সেইবোৰ কথা উলিয়াব আৰু সেয়াটো আপুনি জানি বুজি কৰা নাছিল তথাপিওতো ভুলবোৰ মোৰ ফালৰ পৰাও হৈছিল মোৰ বাবেই অনুভূতিয়ে এদিন এই চাকৰিটো হেৰুৱাব লগা হৈছিল সঁচা কথাবোৰ গম পোৱাৰ পিছত মই বৰ মানসিক অশান্তিত ভুগিছিলোঁ তেতিয়াই ভাবিছিলোঁ যে এদিন সুযোগ পালে মই মোৰ ভুলৰ প্ৰায়চিত্ত কৰিম আৰু এতিয়া সেই সুযোগ আহিছে এই কামটোৰে মই মোৰ ভুলৰ প্ৰায়চিত্তও কৰিব পাৰিম আৰু লগতে নিৰ্বাণকো এটা উচিত প্ৰত্যুত্তৰ দিব পাৰিম আজি ইন্টাৰভিউ বেয়া হ'ল আৰু আকৌ ইন্টাৰভিউ ওলাব নহয় সেইটো ভালকে দি দিবি নাই হোৱা মোৰ ইন্টাৰভিউ বেয়া তেনেহ'লে লুচিখনৰ দৰে মুখখন ফুলাই আছ কিয় আগতেচোন তিনিটা ইন্টাৰভিউ দিলোঁ আৰু এটাৰোচোন খবৰেই নাহিলে মানুহে বছৰ বছৰ ধৰি ইন্টাৰভিউ দিয়ে থাকে তই এই তিনিবাৰতে পাম বুলি কিয় ভাবিলি দি থাকচোন এবাৰ নহয় এবাৰ ভাল হ'ব নহয় আৰু চা যত্ন কৰিলে ৰত্ন পায় কি হ'ল তই হাঁহি দিলি যে মই কিন্তু যত্ন নকৰাকে ৰত্ন পালোঁ এনেকৈ হাঁহি ফূৰ্তি কৰি থাকিব লাগে ঐ শুনচোন এইটো ফুৰিতে আজি খানাটো বাহিৰতে খাই দিওঁ নেকি কিয় বাহিৰত খাব লাগে বা এনেই পইচা খৰচ কৰিবলৈ এই পইচা মইহে দিম এনেকৈ পইচাবোৰ খৰচ কৰি শেষ কৰিবাগে মানুহে অলপমান ভৱিষ্যতলৈ সাঁচিব লাগে তই চাকৰি পোৱাৰ পিছত আধাখিনি সাঁচি থবি আকৌ আৰু আধাখিনি মোক দি দিবি আগতে পাই ল'বলৈ দিয়াচোন তালৈকে যাওঁ সেইফালে ক'লৈ যাব সেইখনতে খাওঁ আকৌ ধুনীয়া হোটেল ঠিক নালাগে ঘৰতে খাওঁ বোলা মই বাৰু তুমি ভাল পোৱা কিবা এটা বনাম হ'ব মই তোৰ কষ্টটো কমাও বুলিহে ভাবিছিলো নালাগে বোলা বোলা অনিৰ্বেদে হেনো আৰ ডি কনষ্ট্ৰাকশ্যনৰ লগ হৈ
আৰু কামৰ টেণ্ডাৰ পেলাইছে। চিন্তা নকৰিবা, সি আৰু বেছি দিন এইখন ফিল্ডত থাকিব নোৱাৰে। কিয়? তই কিবা গম পাইছ নেকি? তাৰ বিষয়ে মই বহুকেইটা তথ্যই লাভ কৰিছোঁ। ইমান কম সময়তে ইমান ওপৰলৈ উৰোতেই মোৰ সন্দেহ হৈছিল। কিবা এটাতো ৰহস্য আছে, আৰু সেই ৰহস্যবোৰ লাহে লাহে স্পষ্ট হ'বলৈ আৰম্ভ হৈছে। অনিমেৰে ড্ৰাগছৰ ব্যৱসায়ো কৰে। কি? উপযুক্ত প্ৰমাণ পোৱা নাই কাৰণে মই তাক এৰেষ্ট কৰিব পাৰোঁ, কিন্তু যিদিনাই প্ৰমাণ মোৰ হাতলৈ আহিব তাক চোঁচৰাই থানালৈ আনিম। তাৰমানে সেইবাবেই সি কোটি কোটি টকা ইনভেষ্ট কৰিব পাৰিছে। সি লাভৰ বাবে এইবোৰ কাম কৰা নাই, কলা টকা বগা কৰিবৰ বাবে কৰিছে। তাক এৰেষ্ট নকৰালৈকে অকল তুমিয়ে নহয়, কোনেও এখন ফিল্ডত কাম কৰিব নোৱাৰে। মই এনেও আৰু এইখন ফিল্ডত বেছি দিন কাম নকৰোঁ। জুলিয়ে আজি এটা বৰ ভাল কথা কৈছে। মই যতীনক খবৰ কৰিবলৈ কৈছোঁ। যদি তাই কোৱা মতে হয় তেতিয়াহ'লে আমি ইয়াতকৈ ডাঙৰ ডাঙৰ প্ৰজেক্ট কৰিব পাৰিম। তুমি কোন জুলিৰ কথা কৈছা? তোক ক'বলৈ পাহৰিছিলোঁ। চন্দ্ৰিকাই যে তোৰ কাৰণে ছোৱালী এজনী চাইছে, তাইৰ নাম জুলি। দেখাত ধুনীয়া, কাম বনতো ভাল, বহুত কথাও জানে। তোমালোকে মোক নুসুধাকে এইবোৰ কৰিছে যে? নহ'লে মতাৰ আগততো মোক এবাৰ ক'ব লাগিছিল। মই গমেই নাপাওঁ নহয়, চন্দ্ৰিকাই ঘৰলৈ অনাৰ পিছতহে দেখিছোঁ। আৰু তুমি ফাইনেল কৰি দিলা? নাই মই ফাইনেল কৰা নাই। চন্দ্ৰিকাই যদি কিবা কৈছে মই নাজানো। বা ক'ত আছে? ওপৰতে আছে। বা বা আজি পুৰণা ট্ৰাক খুচৰিলি যে? কাপোৰবোৰ চাইছো। এইবোৰ দেখোন নতুন কাপোৰ। ক'ৰবাত বিয়া খাবলৈ যাওঁ নেকি? তোৰ বিয়াৰ কাৰণেহে চাইছো। তই কি মোক বিয়া দিম বুলি ভাবিছ? এদিনটো দিবই লাগিব। মোৰ বিয়া দিলে তোৰ কি হ'ব? মোৰ কথা চিন্তা কৰিব নালাগে, মই অকলে থাকিব পাৰিম নহয়। নহ'ব, তোকো লৈ যাম মই যৌতুক হিচাপে। মই ধেমালি কৰা নাই, সঁচাকৈয়ে কৈছো। তোৰ কাৰণে ল'ৰা এটা চাইছো। কি ল'ৰা? ক'ৰ ল'ৰা? বাইহাটা চৰকাৰী স্কুল এখনৰ পিয়ন। বৰুৱানী কিবা সম্পৰ্কই লাগে। মই বহুত দিনৰ আগতে তেওঁক কৈ থৈছিলো, ভাল ল'ৰা এটা পালে তোৰ বিয়াৰ কথা ভাবিম। অলপ আগতে তেওঁলোকে খবৰটো দিছে, তোক হেনো পচন্দ কৰিছে। মাৰ কিন্তু পচন্দ হৈছে। এতিয়া তই যদি পচন্দ কৰ, আমি কথাটো আগবঢ়াবই পাৰোঁ। কিন্তু মোৰ পচন্দ হোৱা নাই। তই ছোৱালীজনী নেদেখাকে কেনেকে ক'ব পাৰিলি তোৰ পচন্দ হোৱা নাই বুলি? মই কৈছো নহয়, তই যদি এবাৰ লগ কৰ, তোৰ পচন্দ হ'বই। বিয়া বস্তুটো তেনেকুৱা নহয়, গোটেই জীৱনৰ কথা জড়িত হৈ থাকে।